নমস্কাৰ বন্ধুসকল, 19 ছেপ্টেম্বৰৰ পৰা ভাৰতীয় দলৰ বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰম্ভ হ'বলৈ গৈ আছে আৰু সেই টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ খেলুৱৈসকলে নিজৰ প্ৰস্তুতি দিলীপ ট্ৰফিৰ জৰিয়তে আৰম্ভ কৰিব আৰু ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ড তথা BCCIৰ নিৰ্দেশ মৰ্মে সকলো ছিনিয়ৰ খেলুৱৈক ডমেষ্টিক ক্ৰিকেটত গুৰুত্ব দিয়াৰ কথা জাৰি কৰিছিলে ইয়াৰ পূৰ্বে আৰু সেই নিৰ্দেশ মৰ্মে সকলো ছিনিয়ৰ খেলুৱৈসকলে ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত খেলিবলৈ দেখা যাব আৰু এয়া ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ কাৰণে এক ভাল খবৰ। বিশেষকৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ দৰে ডাঙৰ খেলুৱৈ ভাৰতীয় ডমেষ্টিক ক্ৰিকেটত উভতি আহিব। বিৰাট কোহলিয়ে সুদীৰ্ঘ 12 বছৰ তথা এটা যুগৰ অন্তত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটলৈ উভতি আহিছে আৰু বিৰাট কোহলিয়ে ইয়াৰ পূৰ্বে 2012 চনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিলে আৰু ৰোহিত শৰ্মাই 2016 চনত অন্তিমবাৰৰ কাৰণে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিলে আৰু সুদীৰ্ঘ 8 বছৰৰ অন্তত ৰোহিত শৰ্মাই প্ৰথম শ্ৰেণীৰ ক্ৰিকেটলৈ ঘূৰি আহিছে। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ দৰে ডাঙৰ ছিনিয়ৰ খেলুৱৈসকলে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ঘূৰি অহাৰ কাৰণে ভাৰতীয় ডমেষ্টিক ক্ৰিকেটত যিসকল যুৱ খেলুৱৈ আছে সেইসকলে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ দৰে ডাঙৰ খেলুৱৈসকলৰ লগত ড্ৰেছিং ৰুম শ্বেয়াৰ কৰাৰ এটা সুবৰ্ণ সুযোগ পাব। তাৰোপৰি এই দুই ছিনিয়ৰ খেলুৱৈৰ পৰা ক্ৰিকেটৰ সম্পৰ্কে বহু তথ্য বা বহু টেকনিক সম্পৰ্কে শিকিবলৈ পাব। এয়া ভাৰতীয় ক্ৰিকেটৰ কাৰণে এক ভাল খবৰ। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই যদি ভাৰতীয় ডমেষ্টিক ক্ৰিকেটত উভতি আহে তেনেহ'লে এই দুই খেলুৱৈৰ কাৰণে ভাৰতীয় ডমেষ্টিক লেভেলৰ ক্ৰিকেটৰ মান আৰু ওপৰত উঠিব। কেৱল বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই নহয়, ভাৰতীয় দলৰ প্ৰায়বোৰ ছিনিয়ৰ খেলুৱৈক এই দিলীপ ট্ৰফি টুৰ্ণামেণ্টৰ জৰিয়তে কামবেক কৰা দেখা যাব। কেৱল মাত্ৰ যশপ্ৰীত বুমৰাক টিম মেনেজমেণ্টে ৰেষ্ট দিয়াৰ কথা ঘোষণা কৰিছে আৰু ইয়াতে অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱৰ দৰে অলৰাউণ্ডাৰ খেলুৱৈসকলেও দিলীপ ট্ৰফিৰ জৰিয়তে টেষ্ট চেম্পিয়নশ্বিপৰ কাৰণে নিজৰ প্ৰস্তুতি আৰম্ভ কৰিব আৰু দীৰ্ঘ 1.5 বছৰৰ অন্তত ৰেড বল ক্ৰিকেটলৈ উভতি আহিব ঋষভ পন্ত। নিজৰ যি কাৰ এক্সিডেণ্ট আছিল সেই কাৰ এক্সিডেণ্টৰ পৰা ঋষভ পন্তে দিলীপ ট্ৰফিৰ জৰিয়তে ভাৰতীয় টেষ্ট দললৈ উভতি অহাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিব। শুভমান গিল, KL ৰাহুল, যশস্বী জয়সৱালৰ দৰে বেটাৰো এই দিলীপ ট্ৰফিৰ জৰিয়তে নিজৰ প্ৰস্তুতি আৰম্ভ কৰি দিব। ইয়াৰ উপৰিও ঈশান কিষাণে সুদীৰ্ঘ সময় ধৰি ক্ৰিকেটৰ পৰা বাহিৰত আছিলে আৰু ঈশান কিষাণক জনাই দিয়া হৈছিলে যে যদিহে জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব বিচাৰে তেনেহ'লে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলা অতিকৈ জৰুৰী আৰু সেই সাপেক্ষে ঈশান কিষাণক মুম্বাই দলৰ হৈ বুচি বাবু টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা দেখা যাব আৰু ঈশান কিষাণৰ লগতে সূৰ্যকুমাৰ যাদৱো সেই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব আৰু ঈশান কিষাণক এই টুৰ্ণামেণ্টৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে। দেখা গৈছে যে ভাৰতীয় দলৰ সকলো ছিনিয়ৰ খেলুৱৈসকলে জাতীয় দলৰ মেচ নথকাৰ কাৰণে এই সময়ছোৱা ব্যৰ্থ নকৰি দেশৰ যি ডমেষ্টিক লেভেলৰ ক্ৰিকেট আৰু সেই ডমেষ্টিক লেভেলৰ ক্ৰিকেটৰ মান ওপৰত লৈ যোৱাৰ কাৰণে যি ধৰণে খেলুৱৈসকলে ডমেষ্টিক লেভেলৰ ক্ৰিকেটত উঠি পৰি লাগিছে এয়া ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ কাৰণে এক ভাল খবৰ। ভাৰতীয় দলৰ বেটাৰসকল ৰোহিত শৰ্মা, বিৰাট কোহলি, ঋষভ পন্ত, শুভমান গিল আৰু জয়সৱালে এই দিলীপ ট্ৰফি টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব আৰু সকলো খেলুৱৈসকলক ইণ্ডিয়া A, ইণ্ডিয়া B, ইণ্ডিয়া C আৰু ইণ্ডিয়া D এই 4টা দলত ভগাই দিয়া হ'ব আৰু সকলো খেলুৱৈসকলে স্পিন বলাৰক ভালদৰে খেলি স্পিন বলাৰৰ আগত নিজৰ যি ব্যৰ্থতা আছিল সেই ব্যৰ্থতাবিলাক ইম্প্ৰুভ কৰাৰ সুবৰ্ণ সুযোগ আছে আৰু যদিহে টেষ্ট মেচত ডাঙৰ ৰান কৰিব বিচাৰে তেনেহ'লে যিকোনো বেটাৰাই স্পিন ভাল খেলিব লাগিব আৰু সেই সাপেক্ষে ভাৰতীয় দলৰ সকলো ছিনিয়ৰ স্পিনাৰেও এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব। সেই সাপেক্ষে ভাৰতীয় বেটাৰসকলৰ আগত এটা সুবৰ্ণ সুযোগ আছে যে স্পিন বলাৰৰ আগত ভাল এটা মেচ প্ৰেক্টিচ কৰি টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ বেটাৰসকলে নিজকে সবল আৰু সুস্থিৰ কৰি মেচৰ কাৰণে প্ৰস্তুতি কৰি আনাত। আজিৰ ভিডিঅ'ত ভাৰতীয় ডমেষ্টিক লেভেলৰ ক্ৰিকেট লৈ কিছু আলোচনা কৰি ইয়াতেই সামৰিলোঁ।